জনতাৰ ক্ৰোধৰ জুই জ্বলি চাৰখাৰ এটা বাসগৃহ জ্বলি নিঃশেষ হৈছে গাতে লাগি থকা এখন ব্ৰইলাৰ কুকুৰাৰ ফাৰ্ম জুই নিৰ্বাপনৰ উদ্দেশ্য লৈ আহিছে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী কিন্তু ক্ষুব্ধ ৰাইজে গাড়ীখন ঘটনাস্থলীৰ কাষ চাপিবলৈ দিয়া নাই স্বয়ং ডিএছপি উপস্থিত হৈ চেষ্টা কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ এই ঘটনাৰ পূৰ্বে নিশা সংঘটিত হৈ গৈছে এক লোমহৰ্ষক হত্যাকাণ্ড কুকুৰীৰে ঘপিয়াই ঘপিয়াই হত্যা কৰা হৈছে এজনক একেই আক্ৰমণ মৃতকৰ পত্নী পুত্ৰৰ ওপৰতো দৈৱক্ৰমে প্ৰাণ ৰক্ষা দুয়োৰে কুকুৰীয়ে খুব মাৰিলে তাৰপিছত মোক ধৰিছে চকুত ধৰিলে তোক মাৰি পেলাই আমি এতিয়া পইচা দে সোণৰ বস্তুকেইটা লৈ গ'ল মোক ল'ৰাটোকো মাৰিলে ল'ৰাটোৱে পইচা উলিয়াই দিছেহি কিন্তু তেজৰ ডোঙাৰ মাজত পৰি ৰ'ল মহিলাগৰাকীৰ স্বামীৰ তেজে তুমৰলি মৃতদেহটো পুৱা হত্যাকাণ্ডটোৰ কথা প্ৰচাৰ হোৱাৰ পিছত হত্যাকাৰীৰ ঘৰ জ্বলাই দিলে উত্তেজিত জনতাই জ্বলাই দিলে হত্যাকাৰী নছিদুল হুছেইনৰ মালিকানাধীন ব্ৰইলাৰ কুকুৰাৰ ফাৰ্মখনো ঘটনাটো গোলাঘাটৰ বেবেজিয়া চাৰিঙীয়া গাঁৱৰ নিশা 1 মান বজাত দীপেন দাসৰ ঘৰত প্ৰৱেশ কৰিছিল ওচৰৰে বাসিন্দা নজিদুল হুছেইন নামৰ যুৱকজনে স্থানীয় লোকৰ মাজত ড্ৰাগাসক্তৰূপে পৰিচিত নজিদুলে হাতত এখন দা লৈ দীপেন দাসৰ ঘৰত থকা সকলো নগদ ধন আৰু দীপেন দাসৰ পত্নীৰ সকলো সোণৰ অলংকাৰ দাবী কৰে এই কাৰ্যত বাধা দিয়াৰ লগে লগে চলিল আক্ৰমণ স্থানীয় নাগৰিকে ঘটনা সন্দৰ্ভত ক'লে প্ৰায় মই 2টামান বজাত গম পাইছোঁ দীপেনক মানে কোনোবাই মানে কাটি থৈ গ'ল পৰি থকা অৱস্থাত মানে ঘৈণীয়েকো বেহুচ ল'ৰাটোকো মাৰিলে কিন্তু ইতিমধ্যেই কুকুৰীৰ ঘাপত মৃত্যু হৈছিল দীপেন দাসৰ গুৰুতৰভাৱে আহত হোৱা পত্নী চুম্পী দাস আৰু পুত্ৰ প্ৰিয়মক প্ৰাথমিক চিকিৎসাৰ পিছত নিশাই পঠোৱা হয় গুৱাহাটীলৈ আৰু পুৱা ৰাইজে জ্বলাই দিয়ে হত্যাকাৰীৰ ঘৰ ফাৰ্ম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ